মাজতে আছো আমি ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত। নমস্কাৰ বন্ধুসকল, আমি বৰ্তমান আহি আছোঁ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ এটি বিশেষ চিনাকি ঠাইত। কি কাৰণে কাৰ লগত গৈ আছোঁ অতি সোনকালে আপোনালোকে গম পাব, আৰু ভিডিঅ'টো সেইকাৰণে শেষলৈকে চাই থাকক আৰু আমাৰ লগত আপোনালোকেও এনজয় কৰি যাওক এই গৰমৰ দিনকেইটাত। বৰ্তমান আহি পাই গ'লে চেঁচা নদীৰ ওচৰত, আৰু এইপিনে বাওঁহাতেৰে গ'লে আমি পামগৈ গহপুৰ, আৰু আমি এইপিনে নাযাওঁ, আমি যাব লাগিব চিধা। কি কাৰণে গৈ আছোঁ আপোনালোকক সকলোৱে উপভোগ কৰিব। ইয়াত আপোনালোকে দেখা পাব কিমানখিনি বাইক জমা হৈ আছে। ইয়াৰ পৰা আৰু আগলৈ বাইক নিব নোৱাৰি, আমি ইয়াৰ পৰা খোজকাঢ়িব লাগিব মিনিমাম আপোনাৰ 3.5 কিলোমিটাৰ। তো বাইকখন ইয়াতে ৰাখিছোঁ, তেতিয়াহ'লে ব'লকচোন খোজকাঢ়ি আগুৱাই যাওঁ। আমি বৰ্তমান উপস্থিত আছোঁ অসম অৰুণাচল সীমান্তৰ চেঁচা নদীত। আগলৈ আমি গৈ থাকিম, আপোনালোকে দেখা পাব কি হৈ আছে। ভাইটি কি কৰিছা? ঠিক আছে ঠিক আছে ঠিক আছে, আমি আগুৱাই গৈ আছোঁ, আপোনালোকে চাই আহি থাককচোন, নিশ্চয় ভাল পাব আপোনালোকেও।
ইমান ধুনীয়াকে পানী পৰি আছে, ইমান ঠাণ্ডা। ইয়াতে অলপ গা ধুলো, তাৰপিছত যাম আৰু আগলে, আৰু বহুত দূৰ আছে, আপোনালোকে চাই থাকক। অলপ দূৰ আগুৱাই অহাৰ পিছত আমি আৰু এটা জলপ্ৰপাত দেখিবলৈ পালোঁ। এইটো 2 নম্বৰটো হৈছে, কিন্তু আমি বৰ্তমান যিটো জেগালৈ আহি আছোঁ আমি সেই জেগাটো পোৱাগেই নাই। তো আপোনালোকে চাই এইজনৰ অৱস্থাটো চাওকচোন বাৰু। মেইন জেগা গৈ পোৱাগেই নাই, খোজকাঢ়িব নোৱাৰা হৈ একদম মানে ভাগৰে জুগৰে আহি আমি চেঁচা নদীৰ আমাৰ যিটো মন্দিৰত আমি আহিছিলোঁ, আমি বৰ্তমান উপস্থিত হৈ গৈছিলোঁ। ইয়াৰ পৰা আৰু ওপৰলৈ ধৰক আপোনাৰ অলপ দূৰ গ'লেই বহুত ওপৰত যাব লাগিব।
ট্ৰাই কৰিম যাবলৈ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া ব'লকচোন আমি ওপৰলৈ গৈ যাওঁ। আমি ওপৰলৈ উঠি আহি আছোঁ। বাপৰে ইমান পিছল নহয়, অকণমান পৰিলে গ'ল আৰু সাহাৰি পিছল আমি ওপৰলৈ উঠি আহি আছোঁ বাৰু কষ্ট কৰি আপোনালোকৰ কাৰণে। আপোনালোকে চাম আৰু আমি আধা বাট পাই গ'লোহি আৰু আপোনালোকে এতিয়া তললৈ চাব কি আমি কিমান ওপৰত আহিলোঁ। ইয়াত তললৈ আমি দেখাই দিছিলোঁ সৰুকেইটা চব মানুহ তলত আছে আৰু যিমান দূৰ উঠি আহিলোঁ সিমান দূৰ ওপৰত যাবলৈ আছে। আমি ব'লকচোন এইকণো গৈ চাওঁ লগতে নে কি কয়। উঠি আহি আছোঁ বাৰু আৰু বেছি দিন নাই। আপোনালোকে আৰু অকণমান সময় ধৈৰ্য ধৰক আৰু আমি কি কাৰণে ইমান কষ্টকৈ আহিলোঁ তেতিয়া গম পাব। এতিয়া ফাইনেলি আহি আমি ওপৰ পাইছোঁহি। এতিয়া আপোনালোকক তললৈ দেখাইছোঁ একবাৰ, তলৰ ভিউটো চাওক কিমান বেছি তলত আছে। জুমকৈ দেখাই দিছোঁ মোক। ফাইনেলি আমি আহি পাই গ'লোহি চেঁচা ৱাটাৰফল। এইটো আপোনালোকে চাই লওক, যাৰ কাৰণে আমি ইমান বেছি দূৰৰ পৰা কষ্ট কৰি আছোঁ। অকল আমিয়ে নহয়, বহুত বেছি মানুহ আহিছে ইয়াত। পৰা ওলাইছিলোঁ আপোনাৰ 11টা বজাত আৰু বৰ্তমান সময় হৈছে আবেলি 3টা বাজিছে। সেইকাৰণে আমিতো ঘৰলৈ যাব লাগে, পাহাৰীয়া কথা। তো বঙাহাটী আহিব পাৰে। তো আমি এতিয়া ঘৰলৈ যাওঁগৈ।